মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। কাকো সৰু বুলি নাভাবিব, কাৰণ ভৰিৰ তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ দুয়োটাই সহ্য কৰিব শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে।